সকলোৰে ধান কাটি মেলি শেষেই হ'ল চাগে, কিন্তু আমি আজি কঢ়িয়াই আছো। ভাল নাপায় মোৰখন যে ধুনীয়া হৈ থাকিলে। হাই হেল্ল' গাইজ, নমস্কাৰ। ধান কঢ়িয়াবলে বুলি ওলালো, কিন্তু এতিয়ালৈকে বান্ধা চুৰণিয়ে বান্ধা হোৱা নাই ভাই। গাইজ আমি বান্ধাত বান্ধিব জানা নাই, তো বৌয়ে বান্ধি দিছে আৰু উপায় নাই, কি কৰোঁ। ইফালে চুনু এতিয়া আনিবলৈ যাম। গাইজ মোৰ বহুত টান হৈছে। অ'কে, আমি এতিয়া আমি ওলাই গ'লোঁ। বৌ মুখখন দেখাই দে এবাৰ। ইজনী বৌ চুনু ইফালে। আজি পুৰা ধান কঢ়িয়ামে আৰু দেখিছে নহয়, আমি গাঁৱলীয়া জীয়ৰী যিহেতুকে আৰু গাঁৱৰ কামো কৰিব লাগে, তো ওলালোঁ। ইফালে বান্ধিবলৈ ৰেডি কৰি আছে গাইজ। তো এইটো ধানৰ বিৰিয়া। গাইজ মোৰ বিৰিয়াটো মই নিজে বান্ধি ল'ম। মোৰ বিৰিয়াটো বান্ধি দি আছে বৌৱে গাইজ, যিহেতুকে মই বান্ধিবলৈ নাজানো ভালকৈ। মই ধান আনি পালোহি, বৌহঁত আনি আছে ধান। ইফালে ধান পেলাই গৈছে। তো আজিৰ দিনটো এনেকেই গ'ল। আকৌ পটককৈ পানীও খাওঁ বুলি ক'লে মই পানী আনিলোঁ, পানীও খালোঁ। গাইজ ভাগৰ লাগি গ'ল, ইফালে পানী খোৱা কৰি আছে চবেই। ভাত পানী খোৱা ভিডিঅ' বনোৱা নহয় যিহেতুকে, ইয়াতে আকৌ আমাৰ তামোলটো বিশেষ নহয় জানো। আমি এতিয়া আস্থা কেইখন দি আছা? এয়া মই কাটি আছো জলফাই। তো ফাইনেলি গাইজ আমি টেঙা খোৱাত লাগিলোঁ। ইফালে চবৰে মুখ একদম পানীৰে ভৰি আছে। কঢ়িয়াই থকা ধানখিনি আজি দুদিনেই হ'ল, ভিডিঅ'টো দিয়া হোৱা নাছিলে। মই ভাবিলোঁ একেবাৰে মাৰাখিনিও দেখাই লওঁ বুলি, তাৰ কাৰণে আজি মাৰিলে, তাৰ পাছতে ভিডিঅ'টো অকণমান দেখাওঁ বুলি কৈ ল'লোঁ। আজিকালি সকলোৱে মেচিনেই লগায়, তাৰ কাৰণে আমাৰো মেচিনেই লগালে। মেচিন লগালে সোনকালেই হয়। ইফালে চাব একদম দৌৰি দৌৰি আহিব ধান পেলাবলৈ কাৰণে, পূৰা তাড়াতাড়ি লাগি গৈছে। ইফালে ধান পেলাই আছে, তাৰপাছতে ইফালে ধান সুমিয়াই আছে। এয়ে আমাৰ ধান মৰা হৈ গৈছে প্ৰায়, বাকী এইখিনি গোটেই ধান। তাৰপিছতে সিফালে আৰু আনি আছে। কিমান মানুহ লাগে হয়নে?